নমস্কাৰ মই আপোনালোকৰ ওচৰত আজি ঘি বনাই দেখাম এই সাধাৰণ আপোনাৰ বজাৰত পোৱা ঘি নহয় যে আমাৰ পৌৰাণিক পৰম্পৰাগত পদ্ধতিত বনোৱা দৈৰে বনোৱা ঘি বনাই দেখাম বহুতে ক্ৰীমেৰে বনায় কিন্তু হেতু আমাৰ কাৰণে খুব কম উপকাৰী কিন্তু দৈৰে বনোৱা ঘি আমাৰ কাৰণে বহুত স্বাস্থ্যকৰ হয়তো বহুতে জানে দৈৰে বনোৱা ঘি প্ৰবায়োটিক্স থাকে যেটো আমাৰ গাট হেলথৰ কাৰণে খুব উপকাৰী আৰু লগতে বিউট্ৰিক এসিড থাকা বাবে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰে মানে আমাৰ ইমিউনিটি বুষ্ট কৰে এয়া পিছে মই কোৱা নাই দে এনেকে বহুত আৰ্টিকেল পঢ়িহে গম পালো আৰু হেবাবে এনেকে বনালো আগতে ময়ো খৰ জমা কৰি কৰি ঘি বনাও কিন্তু হেতু আমাৰ কাৰণে ভাল নহয় খুব গধুৰ হয় হজম নহয় সোনকালে কাৰণ অকল তাত ফেটছটো থাকি যায় মই ইয়াতে মহৰ দৈ ব্যৱহাৰ কৰিছো মহৰ দৈ এটু মিল্ক হয় আৰু এটু মিল্ক আমাৰ কাৰণে বেছি উপকাৰী বুলি কয় আৰু আমাৰ লোকেল গাই গৰু গাখীৰৰ দৈৰেও খুব ভাল হয় খালি মহৰ গাখীৰৰ দৈ দি বনোৱা ঘিটো আমাৰ অলপ বগা হয় আৰু গাই গৰুৰ দৈৰ ঘিটো সোণালী ৰঙৰ হয় মই ইয়াতে প্ৰথমত অলপ ঠাণ্ডা পানী ঢালি এনেকৈ ঘুটি গৈ থাকিম কাঠৰিডাল মই ঘৰতে বনাই লৈছিলো মিক্সাৰ গ্ৰাইণ্ডাৰত মাৰিলে আমাৰ দৈখিনি খুব গৰম হৈ যায় আৰু তেতিয়া এনেকৈ ভালকৈ ক্ৰীমখিনি উঠি নাহে মাজে মাজে মই এনেকৈ ফ্ৰিজত ৰখা ঠাণ্ডা পানী দিছো আৰু লাহে লাহে আপোনালোকে দেখিছে নে অকণ অকণ ক্ৰীম ওপৰলৈ উঠি আহিছে অলপ সময় লাগে ফেটোতে কিন্তু ভালে লাগে আৰু দেখিলে নে কি ধুনিয়াকে আমাৰ মাখনখিনি ওপৰলৈ উঠি আহিছে এয়াই হৈছে আমাৰ ঘৰত বনোৱা বাটাৰ পিছে আজি দৈ ফেটোতে আমি গুটেকিটা একেলগে লাগি গৈছো অলপৰ মঞ্জিটো ফেটিলে মোৰ হাজবেণ্ড ছোৱালীও ফেটিলে আৰু লগতে তাই বস্তুটোৰ মূল্যও কম পালে বন্ধৰ দিনত গুটেকিটা মিলি একেলগে কিবা এটা কাম কৰিলে ভালেই লাগে খুব কষ্ট অনুভৱ নহয় আৰু কামটো হৈ যায় আৰু দেখিছেনে কিমান ধুনিয়াকে আমাৰ মাখনখিনি ওলাই আহিছে আৰু এই পানীখিনি আমি পেলাই নিদো গৰমৰ দিনত বহুত বেলেগ ধৰণে এইখিনি পানী ব্যৱহাৰ কৰিব পাৰি বাটাৰ মিল্ক হয় বেলেগ ধৰণে বনাই খাব পাৰি এক্সেস পানীখিনি আমি এনেকৈ পেলাই লম আৰু এই ধৰণে আমি যদি ঘি বনাও খুব সোনকালে হৈ যায় বেছি পৰ নালাগে ঘিখিনি বনোতে এতিয়া ঠাণ্ডা কেৰাহী এটাত মই এই মাখনখিনি ঢালি পেলাই কম জুইত লাহে লাহে লৰাই ঘি বনাম যদি একদম গৰম কেৰাহীত ঢালি দিয়া হয় তেতিয়া এটা পুৰা গোন্ধ ওলাব আৰু আমাৰ গুটেই কষ্ট এনে যাবগে অনলাইন পোৱা যায় কিনিবলৈ বিলোনা ঘি বুলি কয় দামো যথেষ্ট লয় পিছে মই অসমত দেখা নাই বা পোৱাও নাই কোনোবাই যদি এনেকৈ বনাই বা এনেকৈ আপোনালোকে বিক্ৰী কৰে নিশ্চয় জনাব যদি কেতিয়াবালে মোৰ ভিডিঅ'টো চাই এতিয়া ঘিখিনি অলপ ঠাণ্ডা কৰি মই চাকি পেলাই এটা বটলত ভৰাই থম আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আজিলৈ আহিছোঁ বাই থেংক ইউ